নমস্কাৰ গাইজ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি বনাম মাটিমাহ আৰু শামুকৰ খাৰ। প্ৰথমতে মই শামুকটো ভালকৈ ধুই লৈছোঁ। তাৰ পিছত শামুকটো কাটি ল'লোঁ। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ ধৰণৰ হয়। এয়া মোৰ শামুকটো কাটি লোৱা হ'ল। শামুকটো কাটি লোৱাৰ পিছত 15 বা 10 মিনিট সময় গৰম পানীত উতলাই ল'লোঁ। উতলাই লোৱাৰ পিছত শামুকৰ ঢাকনি পেলাই ল'লোঁ। এয়া মোৰ শামুক ৰেডি হ'ল বনাবৰ কাৰণে। এয়া হ'ল মাটিমাহ। এয়া মই মাটিমাহখিনি ভালকৈ ধুই ল'লোঁ। মাটিমাহটো ধুই লোৱাৰ পিছত কেৰাহীত পানী দিলোঁ। কেৰাহীত পানীৰ সৈতে মাটিমাহখিনি বহাই দিলোঁ। বহাই দিয়াৰ পিছত পৰিমাণ অনুযায়ী জলকীয়া, ছ'ডা আৰু নিমখ দি দিলোঁ। এই মাটিমাহখিনি সিদ্ধ হোৱাৰ পিছত ঘুটুনি মাৰি ল'লোঁ। ঘুটুনি মৰা হোৱাৰ পিছত শামুকখিনি আকৌ এবাৰ ভালকৈ ধুই শামুকখিনি ধোৱা হোৱাৰ পিছত মাটিমাহত শামুকখিনি দি দিলোঁ। এয়া হ'ল মোৰ মাটিমাহ আৰু শামুকৰ খাৰ ৰেডি। ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।